নাই অকলে ন অকলে থাকোঁ ল'ৰাটোও নাই ঢুকালে মানুহটো হাপে কুটি কিনে ঢুকালে নমস্কাৰ অসমবাসী ৰাইজ তো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ওচৰতে থকা গাঁওখনৰ নাম হ'ল তো নতুন নিৰ্মালী গাঁও তো আইতাগৰাকীৰ নাম হ'ল কুন্তি ৰবি দাস হয় তো আইতাগৰাকী ঘৰখন দেখা পাইছেই কেনেকুৱা হয় তো আইতাগৰাকী ঘৰখন আমাৰ জগ্য কনষ্ট্ৰাকশ্যনৰ কোম্পানীৰ ফালৰ পৰা বনাই দিম বুলি কোৱা হৈছিলে তো আজি আমি আইতাগৰাকী ঘৰখন আমি বিচাৰি আহি পাই গ'লোঁ তো আইতাগৰাকী ঘৰখন এবাৰ চাওকচোন চাওক দেখিলেই বেয়া লগা হয় তো আইতাগৰাকীকো দেখাব মই চেষ্টা কৰিম তো আইতাগৰাকীৰ পৰাও দুটামান কথা আমি জানিব বিচাৰিম তো এইগৰাকী আইতাগৰাকী হয় তো আইতাগৰাকী আমি ঘৰখনৰ ভিতৰত গৈ কিনে আপোনালোকক দেখাবৰ চেষ্টা কৰোঁ তো ব'লক এয়া আইতাগৰাকী ঘৰৰ ভিতৰখন তো চাওক কিমান বেয়া চাওকচোন কিমান বেয়া পৰিস্থিতিত আইতাগৰাকী আছিলে চাওক এইপিনে সকলো পানী পৰে খাবলৈ সকলোবোৰ কিমান বেয়া পৰিস্থিতিত আছিলে তো আইতাগৰাকীৰ পৰা মই দুটামান কথা জানিব বিচাৰোঁ আপোনাৰ কোন আছে মোৰ কোনো নাই অকলে ন অকলে থাকোঁ ল'ৰাটোও নাই ঢুকালে মানুহটো হাপে কুটি কিনে ঢুকালে অঁ তো আইতাগৰাকীৰ পৰা মই দুটামান কথা জানিলোঁ তো আইতাগৰাকী ঘৰত কোনো নাই তো আইতাগৰাকী অকলেই থাকে এইখনেই হয় ঘৰখন তো আমি যিমান পাৰোঁ সিমান আইতাগৰাকী ঘৰখন বনাবৰ চেষ্টা কৰিম